নমস্কাৰ, এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছোঁ আজিৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। কিয়নো অসমবাসী ৰাইজৰ বাবে কেইবাটাও আঁচনি ঘোষণা কৰিছে। হয়, বেংক একাউণ্টত জমা হ'ব ৩,০০০ কোটি টকা। হয়, অৰুণোদয় আঁচনিৰ ৩,০০০ কোটি টকালৈকে বৃদ্ধি। লগতে আত্মসহায়ক গোটৰ ২৫,০০০ টকা সোমাব। ইয়াৰ লগতে PM কিষাণ আঁচনিৰ ২,০০০ টকা ঘোষণা কৰিছে। ৰেচন কাৰ্ড থকাসকলৰ বাবে কেইবাটাও ডাঙৰ খবৰ আহি পৰিছে। আজিৰ প্ৰথমটো খবৰ, ৰাজ্যৰ মহিলাসকলৰ বাবে ডাঙৰ খবৰ। বৃদ্ধি হ'ব অৰুণোদয়ৰ ধন। ১২৫০ টকাৰ পৰা ৩,০০০ টকা পৰ্যন্ত বৃদ্ধি হোৱাৰ সম্ভাৱনা। আৰ্থিকভাৱে সবল হ'ব ৰাজ্যৰ মহিলা। নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰা সকলো প্ৰতিশ্ৰুতি পালন কৰা হ'ব। যিমান প্ৰতিশ্ৰুতি দিয়া হৈছিল প্ৰতিটো প্ৰতিশ্ৰুতিয়ে পালন কৰা হ'ব। ঐতিহাসিক বিজয়ৰ পিছতে এই ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, বিনামূলীয়া মিঠাতেল ল'বলৈ সাজু হওক। লগতে থাকিব দাইল, চেনি, নিমখ, চাহপাত। সাজু হৈছে বিজেপি চৰকাৰ। বিনামূলীয়া চাউল, দাইল, নিমখ, চেনি, মিঠাতেলৰ লগতে পাব আধা কেজি চাহপাত। প্ৰতিগৰাকী হিতাধিকাৰীক প্ৰদান কৰা হ'ব এই সুবিধা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া ডাঙৰ ঘোষণা। পৰৱৰ্তী খবৰ, চিলিণ্ডাৰৰ বাবে ১ টকাও দিয়াৰ প্ৰয়োজন নাই এতিয়াৰে পৰা। হয়, ৰাজ্যবাসীয়ে লাভ কৰিব বিনামূলীয়া গেছ চিলিণ্ডাৰ। বছৰেকত 2টাকৈ চিলিণ্ডাৰ ফ্ৰী পাব প্ৰতিটো পৰিয়ালে। মাঘ বিহু আৰু দুৰ্গা পূজাত লাভ কৰিব 2টাকৈ বিনামূলীয়া চিলিণ্ডাৰ। ৰন্ধন গেছৰ কাৰ্ড দেখুৱালে এজেঞ্চিত পাব বিনামূলীয়া চিলিণ্ডাৰ। পৰৱৰ্তী খবৰ, ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই সুবিধা। নতুন চৰকাৰ গঠনৰ পাছতেই পাব এই বৃহৎ সুবিধা। ৰেচন কাৰ্ডৰ নথকা লোকৰ বাবে এয়া ডাঙৰ খবৰ। শীঘ্ৰেই সাজু কৰক আপোনাৰ সকলো যাৱতীয় নথি পত্ৰ। ৰেচন কাৰ্ড নথকা প্ৰতিটো যোগ্য পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড। কেৱল ৰেচন কাৰ্ডে নহয়, ইয়াৰ লগত চাউল, দাইল, নিমখ, মিঠাতেল বিনামূলীয়াকৈ ল'বলৈ সাজু হ'ব লাগিব। হয়, অসমৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে ঘৰে ঘৰে পাব বিনামূলীয়া ৰেচন। পৰৱৰ্তী খবৰ, দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। বছৰি 3টা কিস্তিত ৬,০০০ টকাকৈ লাভ কৰে কৃষকে। 23 নং কিস্তি ল'বলৈ সাজু হওক। হয়, তাৰ বাবে EKYC আপডেট কৰি লওক। যদি EKYC আপডেট নাই তেনে ক্ষেত্ৰত নাপাব টকা। একাউণ্টত ২,০০০ টকা লাভ কৰিবৰ বাবে আজিয়ে কৰক 3টা বিশেষ কাম। হয়, PM কিষাণ ধনৰ বাবে EKYC আপডেট বাধ্যতামূলক কৰা হৈছে। নতুনকৈ আবেদন কৰিব বিচৰাসকলে বনাই লওক ফাৰ্মাৰ ID। আধাৰৰ সৈতে লিংক কৰক আপোনাৰ মোবাইল নম্বৰ। 7টা প্ৰক্ৰিয়াৰ জৰিয়তে ঘৰতে কৰিব পাৰিব EKYC আপডেট। প্ৰথমতে ভিজিট কৰক PM কিষাণৰ অফিচিয়েল ৱেবছাইটত। তাতে EKYC অপশ্যন পাব, তাতে ক্লিক কৰক। তাৰপিছত আধাৰ নম্বৰৰ সৈতে কেপচা কোড দি চাৰ্চ কৰক। তাৰপিছত সন্নিৱিষ্ট কৰক আপোনাৰ মোবাইল নম্বৰ। তাৰপিছতে গেট OTP ক্লিক কৰি সবিশেষ জানিব পাৰিব। হয়, আজি এইকেইটা আছিল আপডেট।